हेलो गाइस मैं सिम्पी आपनालोक सकलोके आकोबार स्वागतम जनाइछु सिम्पी अन्य एटा भिडिओলৈ आशा कৰো আপোনালোকৰ সকলোৱে ভাল আৰু সকলো ভালে থকাটোৱে বিচাৰো লগতে ময়ো ভালে আছো বাৰু একদিন তা ৰাতিপুৱা ওলাই আহিছো তা 8টা বাজিছে বা মই লালিকে ওলাই আহিলো কাম এটা আছে এডখত যাওঁ মানে বেছি দিনৰ নহয় এসপ্তাহীয়া কাম এটা হ'ব আৰু 9টামান বজাত পাবগে লাগে আমি ঘৰৰ পৰা অকমান ওলাই আহিব লাগে যে অলপ দূৰ গাড়ী কাৰণে হেদখানে সোনকালে ওলাই আহিছো আৰু যাব অকমান আগবা ছোৱালী এজনী তাতে যাওঁ যদি পাৰো আপোনালোকক দেখাম বাৰু মানা যদি দেখাব নোৱাৰো তেতিয়া বাৰু নেদেখাও কিন্তু আজি পৰা আকৌ শিৱৰাত্ৰি ষ্টাৰ্ট হৈছে আৰু শিৱৰাত্ৰি আমাৰ শিৱসাগৰত কেনেকুৱা হয় দেখাম বাৰু আপোনালোকক যদি যোৱা হয় কিন্তু চাগে যোৱা নহ'ব কামটো যিহেতু আজি পৰা ষ্টাৰ্ট হৈছেহে আৰু মই ওলাই মেলিলৈ একদম লালিকে ওলাই আহিছো চাই থাকক তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে গম পাব The next day. Hello guys এতিয়া ওলাই আহিছো মুখৰ আগত থকা শিৱ মন্দিৰটোলৈ চাকিখন দিম বুলি আৰু কি হ'ল মানে ইমানেই লৰালৰি হৈছে মোৰ পৰিস্থিতিটো মূৰ ধুই মানে মূৰটো কানা এনেকৈ পিছফাল তিতি অৱস্থা নাই মানে বহুত লৰালৰি হৈছে কাম কালে ট্ৰেইনিঙলৈ যাব লাগে এইপিনে 7:30 হৈছে মন্দিৰলৈ মানুহ তেনেকৈ অহা নাই বাৰু যিজনে লাগি আছে তেওঁলোক আছে মই সুধিলোঁ চাকি দিব পৰা হ'ল এই বাহঁতৰ ঘৰৰ পৰা একদম সন্মুখতে মানে ওচৰতে লাগি আছে আৰু মেইন শিৱ মন্দিৰত দিবলৈতো একদম সাধ্য নাই চাগে লাইন ৰাতিপুৱাৰ পৰা মানে গধূলিমানলৈকে বহুত হৈ যায় সেইকাৰণে ইয়াতে দিম লালিকে দিলে আপোনালোকক দেখাই থাকোঁ একদম লৰালৰি হৈছে গৈ থাকোঁ ৰ'ব মোৰ যাবলৈ মানে ইমানেই লৰালৰি হৈছে নহয় মই পিনে একদম গাটো ধুই লৰালৰিকৈ আহিয়ে মন্দিৰটো চাকিগছ জ্বলাই যাওঁ তেতিয়ালৈকে কোনো অহা নাই বাৰু মই ফাৰ্ষ্ট চাকিগছ জ্বলাইছোঁহি মনটো ভাল লাগিছে কি হ'ল মানে ইমানেই মানে লৰালৰি 8:30 যাবই লাগে মই 8টা বজাত আহি চাকিগছ জ্বলাই লৈছোঁ তেন্তে জ্বলাই লৈ আকৌ আপোনালোকক লগ পাই আছোঁ পাই গ'লো জেগা তাত ইমানেই লৰালৰি হৈছে আৰু দেখাম বাৰু কি কৰি আছোঁ বেছি দিন নহয় মোৰ 7 দিনৰ কাম এটা এতিয়া মানুহখিনি আহি পোৱা নাই মোক ভিনদেউৱে থৈ গ'লি মোৰ দেৰি হোৱাৰ কাৰণে এইপিনে আহিবলৈ বহুত দিগদাৰ হয় এতিয়া দেখাম আজি বাৰু মাজে আমাৰ এতিয়া এয়া মানে কাম হৈ আছে ইয়াত আমি হালধি ৰং বনাই আছোঁ সূতাৰত মানে কেনেকৈ ৰংবিলাক কালাৰ কৰিব পাৰি তাৰ ওপৰত আমাৰ প্ৰশিক্ষণ দিয়া হৈছে আমি সূতা হালধি ৰং নাৰ্জী ফুল বিট এইবিলাকৰ পৰা আমি কালাৰ বনাই আছোঁ তাৰ কাৰণে আমি আহিবলগীয়া হৈ আছে 7 দিনীয়া প্ৰশিক্ষণ চলি আছে তেন্তে আপোনালোকক একেবাৰে গৈ ঘৰতহে লগ পাম ঘৰৰ ওচৰত শিৱৰাত্ৰি আছে তাক দেখাওঁ আপোনালোকক ৰাতি মন্দিৰলৈ ওলাই ল'লোঁ এইপিনে বাহিৰতে কিবা পেংলাই কৰি আছে তাকে আৰু এইপিনে ৰাতি মন্দিৰৰ ভাতৰ কাৰণে চব্জি কাটি আছোঁ আমি সকলোৱে আৰু